সাজি কাচি এফালে ওলাইছোঁ মানে কোনফালে যাওঁ, কি কৰোঁ, কাৰ লগত যাওঁ, কোন আছে আমাৰ লগত সকলোখিনি দেখিবলৈ পাই থাকিব। ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ চাব লাগিব আৰু বহুত কিবাকিবি দেখিবলৈ পাব ভিডিঅ'টোত। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই গৈ থাকিব। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিজ ক্ৰাফ্ট এণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু স্বাগতম জনায়ো আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ৰাতিপুৱা 10 বজাৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি কৈ গৈ আছোঁ, দেখুৱাই গৈ আছোঁ মানে আমি বিহুৰ প্ৰায় 4 দিনৰ আগত ইংলিছৰ 10 এপ্ৰিল ভিডিঅ'টো আপলোড দিয়া দেৰি হৈ গ'ল আৰু সেয়েহে দেৰি হ'লেও আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ, ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আমি গৈছিলোঁ 10 এপ্ৰিলৰ দিনা মোৰ লগৰ ছোৱালীৰ মানে ক্লাছ 5ৰ পৰাই একেলগে পঢ়া লগৰ ছোৱালীৰ নোৱাই তুলনি দিন আছিলে। আৰু সেয়েহে ৰাতিপুৱা 10 বজাতে ভতিজা ছোৱালী আৰু হ'বলগীয়া জোঁৱাই আৰু আমাৰ ভাইটি, মোৰ ছোৱালী আমি 5টি ওলালোঁ ৰাতিপুৱা 10 বজাত শিৱসাগৰলৈ। শিৱসাগৰৰ গেমন দলঙৰ পোৱাৰ আগৰ তিনিআলিটোৰে সোমাব লাগিব আৰু তালৈ বুলি ওলালোঁ। আৰু এইফালে অকণমান ভিডিঅ' ষ্টাৰ্ট কৰোঁ বুলি ল'লোঁ আৰু ছোৱালীয়ে এইফালে খঙতে মুখখন ঘূৰাই দিছে, তাইৰ ভিডিঅ'টো ওলাবলৈ মন নকৰে। আৰু এইফালে আমি গৈ আছোঁ, প্ৰায় যোৰহাট পাৰ হৈ গৈছোঁ আৰু মানে যোৰহাটে আৰু এইফালে সোমালোঁ ফুডভিলাত। আমাক ভাইটিয়েহে জানে ক'ত সোমোৱাইছে আৰু সি তাৰ চিনাকি মানে সকলোবিলাক শিৱসাগৰতে থকা সেইটো ৰাস্তাতে মানে আপ ডাউন কৰা সদায়। আৰু এইফালে ফুডভিলাত ৰাতিপুৱাই সোমালোঁ কিবা অকণমান খাই যাওঁ বুলি। ছোৱালীয়ে অৰ্ডাৰ কৰিলে এইফালে চেণ্ডউইচ আৰু তাই ল'লে মিল্কশ্বেক, আমি খাইছোঁ কফি। আৰু এইফালে ভাইটিহঁতে লৈছে চাহ। আৰু কি ক'ত দেখুৱাব পাৰোঁ সকলোখিনি দেখুৱাই যাম। আৰু আমি ইয়াত প্ৰায় 11:30 মানেই বাজিলে আমি ইয়াত সোমাওঁতে কৰোঁতে। ৰাস্তা পূৰা ভিৰ, আহিব পৰা নাই, সেয়েহে লাহে লাহে গৈ থাকোঁ বুলি ওলাই আহি আছোঁ। আৰু এইফালে চাহ তাহ খাই আকৌ ওলাই দিলোঁ নিজৰ গন্তব্যস্থানলৈ বুলি। আৰু গৈ পাওঁতে এইফালে ৰাস্তা অলপ ভুল হ'ল, মানে খেলি মেলি হোৱাত কেনিবি ফাটি দিলোঁ। আৰু আকৌ প্ৰায় অলপ দূৰ ঘূৰিব লগা হোৱাত অলপ বিয়া ঘৰ পাওঁতে দেৰিয়ে হ'লগৈ। 2টাই বাজিলে, পূৰা কাটা 2টা বজাত আমি বিয়া ঘৰ পাইছোঁগৈ। আকৌ বিয়া ঘৰৰ ৰাস্তাটো আকৌ অকণমান ভুল হ'ল, এইফালে আঁতৰতে বিয়া ঘৰ থাকিয়ে গ'ল, আমি গৈ বেলেগ মথাউৰিত উঠি দিলোঁগৈ। আৰু এইফালে যাব লাগিছিল লেফ্ট ছাইডে, আমি ফাটি দিলোঁ মানে ৰাইট ছাইডে। তাৰপিছত আকৌ 5 কিলোমিটাৰমান ঘূৰি পকি যাওঁতে মানে বিয়া ঘৰ পাওঁতে দেৰিয়ে হ'ল। এইফালে আমি ভাবিছিলোঁ অলপ ফুৰিম বুলি বিয়া ঘৰৰ পৰা, কিন্তু আমাৰ লেট হোৱাৰ কাৰণে সকলোখিনি চাবলৈ নাপালোঁ। কিন্তু আৰু কি চালোঁ, ক'ত সোমালোঁ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু ভিডিঅ'টো চাই যাব।
এইফালে বিয়াৰ ঘৰৰ গেমন দলং পোৱাৰ আগৰ তিনিআলিটোত সোমাই দিলোঁ। আকৌ ঘূৰি আহি বিয়া ঘৰ এইফালে এইখিনিতে থাকিয়ে যায়। আকৌ আমি গুচি গ'লোঁ মথাউৰিত উঠিবলৈ। আকৌ ছোৱালীৰ মাকে কইনাৰ মাকে মানে আকৌ ফোন কৰিছে ক'ত গ'লিগৈ বুলি। এইফালে আমি দিলোঁ সোমাই এইফালে মথাউৰিত। অৱশেষত গৈ বিয়া ঘৰ পালোঁগৈ আৰু আগত বিয়াৰ ভিডিঅ' দিলোঁ বাৰু অলপ চলপকৈ, আৰু ফটো দুকপিমান দেখুৱাই দিলোঁ বিয়া ঘৰত। আকৌ আমি এইফালে 4:30-4মান বজাত ঘূৰি দিলোঁ বিয়া ঘৰৰ পৰা। আৰু ঘূৰি আহি এইফালে তলাতল ঘৰত এপাক আপোনালোকক দেখুৱাই যাওঁ। সম্পূৰ্ণকৈয়ে দেখুৱাম, খালি আপোনালোকে ভিডিঅ'টো চাব লাগিব। আৰু যিসকলে তলাতল ঘৰ কাহানিও দেখা নাই, বহুতে চাইছে বাৰু, কিন্তু তথাপিও যিসকলে দেখা নাই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে চাব পাৰিব। সম্পূৰ্ণকৈ আছে আৰু আমি য'ত য'ত ঘূৰিছোঁ আৰু ধুনীয়াকৈ ভিডিঅ'টোতে আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো যে সঁচাকৈ খুব মনোমোহা আছিলে। গোটেই এৰিয়াটো চাওকচোন, এটা বৃহত্তৰ এৰিয়া। মানে গেটৰ পৰাই এয়া কিমান দূৰ অহাৰ পিছতহে এয়া উঠিবলৈ পাইছোঁগৈ তলাতল ঘৰ। আৰু তাৰ ওপৰৰ পৰাও আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে ইয়াৰ মানে মনোমোহা সঁচাকেই মানে ইয়াৰ দৃশ্যটো। আৰু আপোনালোকে চাব, আপোনালোকৰো ভাল লাগিব ভিডিঅ'টোত চাই। ইয়াৰ মানে যিখিনি ওপৰৰ পৰা গোটেই লোকেশ্যনটো দেখি মানে আপোনালোকে চাই যাবচোন ভিডিঅ'টো। এইফালে পূৰা ফটোশ্বুট চলি আছে বিহুৰ আগমুহূৰ্তত। আচলতে বিহুলৈ আৰু 3 দিনহে বাকী আছিলে, সেয়েহে পূৰা ফটোশ্বুট চলি আছে। আৰু এইফালে আমি আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। এয়া ছোৱালীজনী হ'ল মোৰ ভতিজা ছোৱালী, য়েল্ল' কালাৰ চুইদাৰ পিন্ধা। আৰু এই ল'ৰাজন হ'ল মানে ভতিজা ছোৱালীজনীৰ হ'বলগীয়া জোঁৱাই। আৰু কেমেৰা কৰি থকা মানে ভিডিঅ' কৰি থকাজন হৈছে আমাৰ খুৰাৰ ল'ৰা ভাইটি। আৰু ছোৱালীজনীতো গম পাইছেই, যিসকলে মোৰ ভিডিঅ' আগতেও চাইছে। মোৰ ছোৱালী আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে চিনাকি কৰি দিছোঁ আমি যোৱা কেইজন মানুহ। আৰু কিনো কৈ থাকিম, আপোনালোকে ভিডিঅ'টোকে চাই যাওক। আৰু এইফালে ছোৱালীয়ে অকণমান এইটো শ্বৰ্ট এটা দিছিলোঁ, আগৰ চাইছে যদি পাইছে। সেই শ্বৰ্টটো ইয়াত অকণমান দেখুৱাই দিছোঁ।
ইয়াত সকলোৱে ফটো কেইকপিমান মাৰিলোঁ আৰু ফটো মাৰিবলৈ সঁচাকৈ জেগাবোৰ বৰ ধুনীয়া আছিলে। সকলোৱে সেইকাৰণে নেমাৰি নোৱাৰি আৰু চবৰে ফটো একপিমান দি দিছোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিছোঁ। ইয়াত আপোনালোকে যে দেখিছে সৰু সৰু এইফালে জোঙা জোঙা টাইপত মানে মন্দিৰ টাইপত যিটো সাজ কটা আছে, সেইবিলাক হ'ল তাত আচলতে আগৰ ৰজাৰ দিনত চাকি বা মমবাতি জ্বলাবৰ কাৰণে সেইটো ব্যৱস্থা ৰাখিছিল আৰু বতাহে কোবাই যাতে নুমাব নোৱাৰে সেইকাৰণে সেইটো তেনেধৰণে বনাইছিল। আৰু সকলোবিলাকে খুব ধুনীয়া হৈ আছে এতিয়াও, আৰু মানে খুব আন্ধাৰ ভিতৰবিলাক, আৰু যিখিনি বন্ধ কৰি দিলে সেইখিনিতো সোমাবলৈ নাপাওঁ বাৰু। এতিয়া যিখিনি মুকলিকৈ আছে তাৰে আপোনালোকৰ আগলৈ লৈ আহিছোঁ, সোমাই পেলাই অকণমান ভিডিঅ' কৰি আপোনালোকৰ আগতো দেখুৱাওঁ বুলি। বহুতে হয়তো আছে তলাতল ঘৰ দেখি নাই পোৱা বৰ্তমানলৈকে, সেয়েহে আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ'টো দীঘল কৰিয়ে ৰাখিছোঁ, মানে সম্পূৰ্ণকৈ দেখুৱাওঁ বুলি। আৰু তেতিয়াহে চাবলৈ পাব আপোনালোকে। কাৰোবাৰ যদি চাবলৈ মন আছে, চাম বুলি ভাবি আছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ইয়াতে দেখা পাব। এইবিলাক একেবাৰে মূৰ দুৱাই দুৱাই যাব লাগে এই ৰাস্তাবিলাকেদি, আৰু ৰাস্তাবিলাক কিমান আছিলে হয়তো হিচাপ নকৰিলোঁ, কিন্তু মানে বহুত কেইখনৰ পাছে পাছে মানে একেটা পূৰা পোনে পোনে দিয়া নাই দৌৰবিলাক। আকৌ 8-10খন যোৱাৰ পিছত আকৌ ৰাস্তাটো অলপ বেকা কৰি দিয়ে, তেনেধৰণে আছে ইয়াৰ তলাতল ঘৰৰ ৰাস্তাবিলাক। মানে এইটো কি বুলি কয় নাজানো, কিন্তু সেই দেখুৱাইছিলোঁ আপোনালোকক যে এয়া বহুত দীঘল হয়, সেইটো কাৰণে অলপ শ্বৰ্ট কৰি দিছোঁ, নহ'লে বহুত লেণ্ডি হৈ যাব ভিডিঅ'টো। আৰু এইফালেদিও সোমাই আহি অলপ সকলোৱে ফটো চটো মাৰিলে আৰু তেনেধৰণেই অকণমান দেখাই দিছোঁ। আৰু এতিয়া আমি ওলাই আহিলোঁ। ইয়াত বাহিৰত য'ত মানে যুদ্ধ কৰাৰ এইবিলাক সামগ্ৰী আছিলে, টোপ ৰাখিছিলে, সেই তাতো অলপ ফটো চটো মাৰি কৰি ওলাই আহিছোঁ আৰু তাৰ পৰা। আৰু এডুকেশ্যনেল ছাইডতো দৰকাৰ হ'ব পাৰে। তাৰ মানে তলাতল ঘৰত যি ইনফৰ্মেশ্যন আছে, ব'ৰ্ডকেইখন মাৰি থোৱা আছে, সেয়াও ইয়াত মই ফটোত দি দিছোঁ। আপোনালোকে কাৰোবাৰ যদি দৰকাৰ হয় তেতিয়া নিশ্চয় ইয়াৰ পৰা অকণমান হ'লেও উপকৃত হ'ব, ব'ৰ্ডকেইখন চাই ল'ব পাৰিব। আৰু ইয়াতে অকণমান ময়ো শ্বৰ্ট এটা বনাই ল'লোঁ, ছোৱালীয়ে বনাই দিছে আৰু নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, বনাই দিলোঁ এটা শ্বৰ্ট। আৰু এয়া হৈ গ'ল প্লেন। সেয়া আপোনালোকৰ আগত অকণমান দেখুৱাই দিছোঁ, মানে যদি কাৰোবাৰ দৰকাৰ হয় বা মানে ইয়াৰ পৰা উপকৃত হয়, নিশ্চয় এয়া ভালদৰে চাই ল'ব পাৰিব।
আৰু তাৰ গেটৰ সন্মুখতে আছিলে ইয়াত বৰ সুন্দৰ সুন্দৰ বহুত ধুনীয়া ধুনীয়া বস্তু থকা দোকান কিছুমান। ইয়াত অলপমান কিবা কিবি সৰু সুৰা বস্তু কেইটামান ল'লোঁ আৰু সেয়াও আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। সেয়াহে অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ সেইটো। তাৰ পৰা ওলাই আহিলোঁ মানে ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই আকৌ, আপোনালোকে পটককৈ কাটি নিদিব ভিডিঅ' শেষ হ'ল বুলি। ইয়াৰ পিছতো আৰু সোমাইছোঁ দুই এজেগাত, আপোনালোকে সেয়াও সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ সুন্দৰ সুন্দৰ কমেণ্ট কৰিব আৰু লাইক এটা কৰিব। আৰু যিসকলে তলাতল ঘৰ দেখি পোৱা নাই বা আপোনালোকে কাৰোবাক দেখুৱাওঁ বুলি ভাবিছে তেনেহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলাতল ঘৰ চাই এইফালে দোকানত সোমাই কিবা কিবি লওঁ মানে সন্ধিয়া হৈ গ'ল। আৰু এইফালৰ পৰা আপোনালোকৰ আগত দেখুৱাইছোঁ ৰংঘৰটো। আৰু ৰংঘৰলৈ বুলি আহিলোঁ আৰু এইখিনিতে গেটকিপাৰক পালোঁ। গেটকিপাৰে ক'লে যে অলৰেডি বন্ধেই হৈ গ'ল, আৰু সেয়েহে আপোনালোকক বাহিৰৰ লোকটোকে অকণমান দেখুৱাই দিছোঁ। আমিও চাবলৈ নাপালোঁ বাৰু, আগতে চোৱা আছে কিন্তু মোৰ ছোৱালীক দেখুৱাবলৈ নাপালোঁ, সেয়েহে অকণমান মনটো বেয়া লাগিছে। বাহিৰে বাহিৰে অকণমান দেখুৱাই দিওঁ বুলি এইফালে দি গুচি আহিলোঁ। আৰু এইফালে ইয়াৰ আন্ধাৰকৈ অকণমান দেখিছে যে সেয়া হ'ল দলঙৰ ওপৰতে এভাগ মন্দিৰ আছে। আৰু সেই মন্দিৰভাগ অকণমান আপোনালোকক এনেকৈ বাহিৰতে দেখুৱাই দিছোঁ। দলঙৰ ওপৰতে আছে লোহাৰৰ মানে, সেইভাগ হ'ল মন্দিৰ। আৰু আমি যোৱা দিনা যে ইমান মানে চেক পাইছোঁ, 4বাৰমান ৰখাবলগীয়া হৈছে নেকি গাড়ী, মানে আমাৰ চেক কৰিছে। আৰু ইলেকশ্যন আহি আছিলেতো আগত, সেয়েহে। আৰু এইফালে সোমাই দিলোঁ শিৱদৌলত, আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ শিৱদৌলটো। শিৱদৌলত সোমাবৰ বাবে সকলোৱে ভৰি হাত ধুই ল'লে এইফালে, আৰু সিহঁতি গৈ পেলাই চালেগৈ। আৰু মই বাউণ্ডেৰীৰ মানে ভিতৰত নোসোমালোগৈ, আৰু সিহঁতকে অকণমান সোমোৱাই পেলাই লৈ আহিলোঁ। ৰাতি যে ইয়াৰ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া লাগিছিলে আৰু দেখিবলৈ। আৰু বাহিৰৰ পৰা গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু। বাহিৰৰ লোকটো ইমান ধুনীয়া লাগিছিলে ৰাতি মানে লাইটৰ পোহৰত, আৰু সেয়েহে আপোনালোকৰ আগতো অকণমান আগবঢ়াই দিছোঁ।
ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ 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 লাইক এটা কৰিব, কমেণ্ট কৰিব ধুনীয়া ধুনীয়া, আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।